বন্ধুসকল পুনৰবাৰ স্বাগতম জনাইছো আপোনালোকৰ মোৰ চেনেল ঋতুজ টেকলৈ। বন্ধুসকল আজি মই আপোনালোকৰ কাৰণে এটা নতুন সিৰিজ লৈ আহিছো আৰু এই সিৰিজৰ নামকৰণ কৰিছো মই প্ৰযুক্তি কথা নামেৰে। প্ৰযুক্তি কথা মানে হৈছে টেক নিউজ আৰু এই টেক নিউজৰ প্ৰথম এপিসোডলৈকে আপোনালোকক সকলোকে স্বাগতম জনাইছো। আৰু প্ৰথম এপিসোডত আপোনালোকক মই 10টা লেটেষ্ট টেক নিউজ এই 10টা লেটেষ্ট টেক নিউজৰ এক নম্বৰ টেক নিউজলৈ আপোনালোকক সকলোকে স্বাগতম জনাইছো। প্ৰথম টেক নিউজটো হৈছে স্যামসাঙে লৈ আহিব OIS স্যামসাং গেলাক্সি A সিৰিজৰ ফোনসমূহৰ কাৰণে আৰু এই OIS আপোনালোকক সহায় কৰিব শাৰ্পাৰ আৰু ক্লিয়াৰ ফটো তোলাত। এতিয়া মই আহিছো 2 নম্বৰ টেক নিউজলৈকে। 2 নম্বৰ টেক নিউজটো হৈছে যে টুইটাৰ হেক হৈছে। বাৰাক ওবামা, বিল গেটছ, এপলৰ নিচিনা হাই প্ৰফাইল ভেৰিফাইড একাউণ্টসমূহ হেক হৈছে বিটকয়েন স্কেমত আৰু এই হেকটোৱে বৰ্তমানলৈকে 89 লাখ মান ডোনেশ্যন কালেক্ট কৰিছে। এতিয়া মই আহিছো টেক নিউজ নম্বৰ 3 লৈকে। স্যামসাঙে অতি সোনকালে স্যামসাং গেলাক্সি M31s নামৰ ফোনটো ৰিলিজ দিব এইটো মাহৰ লাষ্টৰ পিনে আৰু এই যদি এইটো মাহৰ লাষ্টৰ পিনে ফোনটো লঞ্চ হয় তেতিয়াহ'লে আগষ্ট মাহত এমাজনত আপোনালোকে এই ফোনটো কিনিব পাৰিব আৰু এই ফোনটোত 6000 mAh বেটাৰীৰ সৈতে Exynos 9611 প্ৰচেছৰ দিয়া হ'ব বুলি জানিব পৰা গৈছে। এতিয়া মই 4 নম্বৰ টেক নিউজলৈকে। ভিভ'য়ে আজি দুটা নতুন ফোন লঞ্চ কৰিলে আৰু এই ফোনটোৰ নাম হৈছে X50 আৰু X50 Pro আৰু এই ফোনত 33 ওয়াট ফাষ্ট চাৰ্জিং টেকনলজি থাকিব। এতিয়া মই 5 নম্বৰ টেক নিউজলৈকে। Xiaomi আনভেল কৰিছে যে Mi TV ষ্টিক লৈ আহিব অতি সোনকালে উইথ ফুল HD ভিডিঅ' ষ্ট্ৰিমিং সাপোৰ্টৰ সৈতে আৰু এই টিভি ষ্টিকটোৰ দাম হ'ব মোটামুটি 3400 টকা। এতিয়া মই 6 নম্বৰ টেক নিউজলৈকে। 6 নম্বৰ টেক নিউজত আপোনালোকক মই ক'বলৈ গৈছো PUBG 8.1 আপডেটৰ কথা। এই PUBG 8.1 আপডেট আহিছে PC ভাৰ্চন আৰু কনসোল ভাৰ্চনৰ কাৰণে আৰু PC ভাৰ্চন আপোনালোকক লঞ্চ কৰিব 22 জুলাইত আৰু কনসোল ভাৰ্চন লঞ্চ কৰিব 30 জুলাইত আৰু এই PUBG 8.1 ত আপোনালোকক চেনহক মেপত কিছুমান ডিজাইন কৰি পেলাই অলপমান লুকটো ভাল লগা কৰিছে আৰু লগতে এই চেনহক মেপত আপোনালোকক লুট ট্ৰাক লগতে ডেকয় গ্ৰেনেড এভেইলেবল হ'ব। এতিয়া মই 7 নম্বৰ টেক নিউজলৈকে। Xiaomi লঞ্চ কৰিছে 34 ইঞ্চ Mi কাৰ্ভ গেমিং মনিটৰ আৰু এই মনিটৰত বিভিন্ন ধৰণৰ ফিচাৰ্ছ দিয়া হৈছে যেনে ভেৰিয়েবল ৰিফ্ৰেছ ৰেট, হাই কালাৰ একুৰেসি, লো ব্লু লাইট আদি আৰু এই গেমিং মনিটৰটোৰ প্ৰাইচ হ'ব মোটামুটি 35,000 টকা ইণ্ডিয়ান কাৰেন্সিত। এতিয়া মই 8 নম্বৰ টেক নিউজলৈকে। PUBG মোবাইল সিজন 14 লাইভ হৈ আছে আৰু এই সিজনটোত আপোনালোকক বহুতো নতুন ৰিৱাৰ্ড ফিচাৰ্ছৰ সৈতে এই সিজনটোৰ নাম দিয়া হৈছে স্পেয়াৰ দ্য ফ্লেম আৰু এই সিজনটোত আপোনালোকে প্ৰায় আগৰ সিজন কেইটাৰ নিচিনাই ইলাইট আপগ্ৰেড আৰু ইলাইট আপগ্ৰেড প্লাস পাব 600 UC আৰু 1800 UC। এতিয়া মই 9 নম্বৰ টেক নিউজলৈকে। Realme ইণ্ডিয়াৰ CEO মাধৱ সেঠীয়ে এখন মিটিঙত জানিব দিছে যে এই Realme স্মাৰ্টফোনসমূহৰ 60% পাৰ্টছ প্ৰায় ইণ্ডিয়াতে পাৰচেজ কৰিছে আৰু এই 60% পাৰ্টছসমূহৰ ভিতৰত স্ক্ৰীন, বেটাৰী, ইণ্টাৰনেট ষ্ট্ৰাকচাৰ এইবিলাক সোমাই আছে। এতিয়া মই 10 নম্বৰ টেক নিউজ অৰ্থাৎ শেষৰটো টেক নিউজলৈকে। Realme 30 ওয়াট ডাৰ্ট চাৰ্জিং পাৱাৰ বেংক এটা লঞ্চ কৰিছে আৰু এই ডাৰ্ট চাৰ্জিং পাৱাৰ বেংকটোৰ mAh হৈছে 10000 mAh আৰু ইয়াৰ মূল্য হৈছে 1999 টকা আৰু এই 10000 mAh পাৱাৰ বেংকটো আপোনালোকে ফুল চাৰ্জ কৰিব পাৰিব 1 ঘণ্টা 40 মিনিটৰ পৰা 1 ঘণ্টা 40 মিনিটৰ ভিতৰত আৰু এই পাৱাৰ বেংকটোৰ ওজন হৈছে 230 গ্ৰাম আৰু এই পাৱাৰ বেংকটো আপোনালোকে 21 জুলাইত ফ্লিপকাৰ্টত কিনিব পাৰিব। বন্ধুসকল আজিলৈ মানে যদি মোৰ ভিডিঅটো চাই ভাল পালে তেতিয়াহ'লে আপোনালোকে লাইক কৰি দিব আৰু আপোনালোকৰ ওচৰত যদি কিবা লেটেষ্ট টেক নিউজ আছে তেতিয়াহ'লে আপোনালোকে কমেন্ট বক্সত জনাই দিব পাৰে আৰু বন্ধুসকল মোৰ চেনেলটো সাবস্ক্ৰাইব কৰি দিব যদিহে আপোনালোকে এনেকুৱা ধৰণৰ কন্টেন্ট চাবলৈ বিচাৰে আগলৈ। আজিলৈ ইমানেই। জয় আই অসম।